নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। বহু দিনৰ মূৰত আজি ওলালোঁ পুনৰ এবাৰ এটি নতুন ভিডিঅ'ৰে। ৱেলকাম বেক টু আৱাৰ নিউজ চেনেল। আশা কৰোঁ সকলো ভালে আছে আৰু বহুদিন ভিডিঅ' দিব পৰা নাই। মই ধুনীয়াকৈ সাঁচি ৰাখিছোঁ ভিডিঅ'বোৰ, কিন্তু আজি মই দিম বুলি ভাবিছোঁ। আৰু আপোনালোকে দেখিছেই চাগে এটা ভিডিঅ' যি নেকি কৃষ্ণ ৰাধা এনেকৈ বনাই দিছোঁ আমাৰ দুজনী ছোৱালীকে, আৰু লগতে ময়ো কিবা এটা হৈছোঁ আৰু যশোদা টাইপ। তাকে ভিডিঅ' অকণমান থুলমূলকৈ ৰাখি থৈছোঁ, আপোনালোকে যদি বেয়া নাপায় লাষ্টলৈকে চাব। তেন্তে বলক আজি ভিডিঅ'টি আৰম্ভ কৰোঁ। কোনটো পিন্ধিব? মধু মধু পিন্ধিব এইটো? দিয়া পিন্ধাই দিয়া, জানা তুমি পিন্ধিব পিন্ধা। কেনেকৈ পিন্ধাবা? অ ৰবা 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 ৰবা, হা কি মই পিন্ধাই দিম দিয়া, মই পিন্ধিলোঁ ৰবা। A few moments later. যিহেতু মণি মুকুতাৰ বহুত প্ৰয়োজন হ'ব ঘৰত, যি আছে তাকে আমি জোৰাই মিলি ল'ম বুলি ভাবিছোঁ। বিশেষ একো কিনা নহ'ল, যি আছে আৰু তাকে। আৰু মণি মুকুতাটো দৰকাৰেই হয় ন, কৃষ্ণ ৰাধা বনালে সেইবোৰ। আৰু লগতে ময়ো হ'ম যে, সেইকাৰণে হাতত পিন্ধা ভৰি পিনে যি আছে আৰু বনাই লৈছোঁ। লগতে মোক অলপ নৱনীতাইও মোক অলপ সহায় কৰি দিছে। তাই মই এনেকৈ বনাইছোঁ আৰু সিহঁত টোপনি গৈছে। টোপনি যাওঁতেই মানে ভাটিবেলা টাইমত আমি ধুনীয়াকৈ এইবোৰ বনাব লৈছোঁ। আৰু এইবোৰ ভিডিঅ' মানে কৰাৰ আগদিনাখনে এইবিলাক সাজু কৰি ল'বই লাগে অলৰেডি। আৰু এই পিছদিনাখন এনেকৈ সকলো কাম আজৰি হৈ আমি এনেকৈ আঙৰস খালোঁ। আৰু নিমখ আৰু জলকীয়া দি আঙৰস খাই খুব ভাল লাগে। আপোনালোকে খায়নে? এনেকৈ খুব টেষ্টি লাগে খাই। আৰু আমি আজৰি হৈ এনেকৈ মধু আগতে টোপনি নিয়াই লৈছোঁ, নহ'লে তাই নিদিব যে ওলাবলৈ। ইফালে শুই আছে মধু আৰু ইফালে ৰেডি হ'ব। আৰু তুলাৰ ইয়া দিব লাগে নেকি? হয় নেকি? এইযোৰ তুমি লগাবা নে মেহেন্দি? আজি দুজনী ছোৱালীকে কৃষ্ণ ৰাধা এনেকৈ বনাম আৰু এনেকৈ আলতা দিছোঁ আৰু ফাৰ্ষ্ট টাইম। আৰু তেজুকো সজাম ধুনীয়াকৈ। তিজু এই আমাৰ ছোৱালীয়ে আলতা লগাইছে। চা বাবা, হাতটো চা, হাত চা, ধুনীয়া লাগিছে। ৰেডি হৈ আছা আৰু ন পুৰা? মজা মজা মজা। কোনটো লগাবা লিপষ্টিক? ফাৰ্ষ্ট টাইম লিপষ্টিক লগাই দিম তোমাক। আজি ছোৱালীক ফাৰ্ষ্ট টাইম কাজল লগাই দিছোঁ দেই। চা বাবা, এয়া চা। কোনটো লগাবা? ৰেড কালাৰ। এইটো লগাবা, এইটো। ফাৰ্ষ্ট টাইম লিপষ্টিক লগাই দিম আজি ৰাধা, হয়নে? অ'কে। দেখিছেনে লিপষ্টিক লোৱাৰ ইমান হেঁপাহ ছোৱালীবিলাকৰ? আপোনালোকৰো ছোৱালী এনেকুৱা হয়নে? লিপষ্টিক ল'বলৈ পালে খুব ভাল পায় সিহঁতে। বাপৰে, কেনেকৈ মুখৰ ভাজ দেখিছেনে? কেনেকুৱা কৰি আছে তাই লিপষ্টিক দিবৰ কাৰণে। বাবা সৰু লিপষ্টিক দিছে আমাৰ দিয়া। অষ্টমীৰ দিনাখন এনেকৈ সৰু ল'ৰা ছোৱালী কৃষ্ণ ৰাধা বনাই দিনটো আৰু এনেকৈ ভাল লাগে। আৰু মানে সৰুতে আৰু সৰু কালটো ঘূৰি নাহে ন, সেইকাৰণে সৰু ল'ৰা ছোৱালীক বনাই এনেকৈ স্মৃতি হিচাপে ৰাখিলে খুব ভাল লাগে। আৰু ইহঁতেও মানে খুব ভাল পায় আৰু এনেকৈ বনালে। এনেই আৰু উমলি থাকোঁ আৰু ইহঁতৰ লগতে, যি পাওঁ তাকে টিভিৰ পৰা মোবাইলৰ পৰা এনেকৈ দূৰত ৰাখিব চেষ্টা কৰোঁ আৰু যিমান পাৰি। আৰু তেজু খুব ভাল পাইছে আৰু তাই মানে নাচিবলৈ লৈছে, মানে নাচিব আৰু কঁকাল ভাঙি ভাঙি কিনে ৰাধা।
আৰু ইহঁতৰ মুখত অনলি বেবী ক্ৰীম বেবী পাউডাৰে ইউজ কৰিছোঁ, মেকআপ চেকআপ একো ইউজ কৰা নাই, জাষ্ট লিপষ্টিক আৰু কাজলটোহে ইউজ কৰিছোঁ। আৰু কাণৰ কাণফুলিবোৰো কাগজৰে হয়, সেইবিলাক মোক গিফ্ট দিছিলে আমাৰ জেঠী ছোৱালী এজনীয়ে। সেনেকুৱা মানে ইমান ওজন নাই আৰু সেনেকুৱাকৈ পিন্ধাই দিয়া হৈছে তাইক। আৰু এনেকৈ চুৰণিখন বাকী আছে জাষ্ট, আৰু ইফালে ময়ো ওলাই আছোঁ ৰ'ব, আৰু মধুকো ওলাই দিছোঁ। আৰু লগতে এইজনী মই ওলালোঁ কেমেৰা চেমেৰা লৈ, কেনেকুৱা হৈছে মেকআপ সকলোবিলাক মই কৰিছোঁ আৰু যিখিনি জানো কৰিছোঁ। আৰু মোৰ লেহেংগা নাই বিশেষ কথা, আৰু এদিনৰ কাৰণে কিনা নাই, আৰু যি আছে ঘৰত মেনেজ কৰি কিনে পিন্ধিছোঁ আৰু বাছ ইমানে। উমলিছোঁহে। আৰু আপোনালোকে কেনে পাইছে জনাব দেই কমেণ্টত, আৰু তিজুক মধুক কেনেকুৱা মানে মিলিছে নে নাই ক'ব। আৰু লগতে এনেকৈ আৰু উমলিছোঁ। আৰু কি জানে কেমেৰা মানে আমাৰ মানে কেমেৰা আছে, কিন্তু মানে মই চলাব নাজানো। চাৰ্জ দিলোঁ, ধুনীয়াকৈ চাৰ্জ দি থৈ দিছোঁ, ভাবিছোঁ কি হাজবেণ্ড আহি পাব ডিউটিৰ পৰা, পিছত তেখেতে আহি নাপালে, আৰু সেইকাৰণে মই কেমেৰাটো চলাবও নোৱাৰিলোঁ। আৰু আমাৰ ঘৰতো ইমান জনা মানুহ নাই। তাৰপিছত ভাবিলোঁ কৰিম আৰু ফটোটো কি কৰিম, তাৰপিছত ভাবিলোঁ কি মোবাইলেৰে আৰু ইহঁতে যি উঠাই দিছে আৰু নৱনীতাহঁতে ঠিক তেনেকৈ উঠিলোঁ ফটো আৰু ভিডিঅ' অলপমান শ্বুট কৰিলোঁ। আৰু কেনেকুৱা হৈছে জনাব। আৰু এয়া মই শাসন কৰিছোঁ, মানে যশোদাই যে কৃষ্ণ শাসন কৰে মাখন খোৱাৰ কাৰণে, এনেই ট্ৰাই কৰিছোঁ আৰু অলপ। আৰু এই শ্বুটিঙৰ মাজৰ এইবোৰ কাণ্ড তেজৰ এক্সপ্ৰেশ্যন এইবিলাক, মাজতে চুৰ্ণিখন মানে ওৰণিখন খুলি খুলি যায়, আকৌ মানে বনাবলগীয়া হয়, আৰু ইফালে গৰম, কষ্ট পাইছে বেচেৰি, কি হ'ব। অৱশ্যে ইমানো গৰম দিয়া নাই বাৰু সেইদিনা। আৰু ইহঁতে সৰু ল'ৰা ছোৱালী নতুনকৈ জন্ম পাইছে, ডাঙৰ হৈছে, এই চব ল'ৰা ছোৱালী কৃষ্ণ কোন ৰাধা কোন এইবিলাক চিনি পাব লাগিবতো, সেইকাৰণে মই এনেকৈ প্ৰেক্টিকেলিও কৰাইছোঁ, লগতে শিকাও বাৰু। সেয়াই আৰু সকলো মাকগিলা, আৰু মোৰ নিচিনা মাক কোন কোন আছেনো এনেকুৱা ছোৱালী এনেকৈ সজাই কিনে ভাল পোৱা, জনাবচোন, ফ্ৰেণ্ড হ'ব পাৰিম। লগতে আমাৰ তেজৰ নিচিনা যদি আপোনালোকৰ ছোৱালী আছে তেনেহ'লে ফ্ৰেণ্ড হ'ব পাৰিব। আৰু সেয়াই আৰু কেনে হৈছে ভিডিঅ'টো জনাব। সম্পূৰ্ণ ভিডিঅ'টি মই শ্বুটিঙৰ এনেকৈ দি দিলোঁ। আৰু লগতে মেইন আমাৰ ভাদ মাহৰ যিটো জন্মাষ্টমী সেইদিনাৰো মই অলপ ক্লিপ ৰাখিছোঁ, সেইখিনি আপোনালোকে চাব পাৰিব। কি কৰিলে ইহঁতে, যি যুদ্ধ লাগিছে নহয়, মানে নাগাৰা বজাব খুজিছে ইহঁতে। দেখাই আছোঁ ৰ'ব আপোনালোকক, ভিডিঅ'টো লাষ্টলৈকে চাব আপোনালোকে। আৰু এয়া চাওক, তাই কলহ লৈ কিনে পানী আনিব যাব ওলাইছে, মই গৈছিলোঁ অথনি, সেইকাৰণে তাইও যাব ওলাইছে। আৰু মেনেজ কেনেকৈ কৰিছোঁ ফটো তোলাৰ, এই পিছত যে দেখিছে আপুনি বেকগ্ৰাউণ্ডটো, মানে মই এনেকৈ পেণ্ডেল দি দিছোঁ। আমাৰ বিয়াৰ পেণ্ডেল আছিলে, নতুনকৈ আনা পেণ্ডেল, ইউজে কৰা হোৱা নাই বিয়াৰ দিনাৰ পৰা, সেইকাৰণে এনেকৈ পেণ্ডেলটো দি দিছোঁ। এনেকৈ কট চট পাৰি লৈছোঁ। আৰু লেহেংগা চেহেংগা মোৰ একো নাই, মেখেলাখনকে লেহেংগা বনাই লৈছোঁ। আৰু ঘৰৰে পুখুৰী পাৰত, আৰু এয়া কলহ, বিয়াত দিয়া কলহটো আজিয়ে ইউজ কৰিছোঁ, আমাৰ পুখুৰীৰ পানী বুঢ়াবৰ কাৰণে, যশোদা ষ্টাইল। আৰু এনেকৈ আৰু আকোট বিকুটবিলাক কৰিছোঁ। আৰু আপোনালোকে কেনে পাইছে জনাব। আৰু মোকতো মতি বেহেন লাগিছে, যশোদাতছে জাদা হয়নে ৰাইজ। খোলা তুমি নিজে নিজে খোলা এইবিলাক। সকলোবিলাক শ্বুটিং হৈ গ'ল, আমাৰ ছোৱালী ভাগৰ লাগিছে। কোন তুমি, ৰাধা না কোন? মোক খুলি দিম দে বাবা। সিহঁতক গাটো ধুৱাই দিলোঁ। আৰু আমাৰ জন্মাষ্টমী এনেকৈ হৈছে। আৰু সকলোকে ভাল খবৰ, আমাৰ মংগলদৈত আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহি গৈছে, ধুনীয়া ধুনীয়া কথা কৈছে, যাব নোৱাৰিলোঁ যদিও টিভিতে চাইছোঁ ধুনীয়াকৈ। আৰু এয়া দেখিছেনে, তিজু আৰু মধু এনেকুৱা নাগাৰাত লাগি আছে, একদম মানে যুঁজি আছে। আৰু আমি সকলোৱে মিলি আজি ঘৰৰ সকলোৱে মিলি ঘৰৰ নামঘৰতে নাম কীৰ্তন কৰিলোঁ আৰু অলপ। আৰু তিজুৱে পূৰা চচমা পিন্ধি একদম নোৱাৰিছোঁ আৰু তাল বজাই চাইছিলোঁ। সন্ধিয়া সময়ত এনেকৈ মানে সকলোৱে নাম ধৰিলে ভাল লাগে আৰু জন্মাষ্টমীৰ দিনা। আৰু ইহঁতকো এনেকৈ নাম ধৰিবলৈ দিছোঁ। তাই তাল বজালে, আৰু লাষ্টত কুলকুলিটা আমাৰ শাহুমাই বজাইছে। আৰু
ভিডিঅ'টি কেনে পালে জনাব। আজি ভিডিঅ'টি এইখিনিতে সমাপ্ত কৰিছোঁ। আৰু তেজু এনেকৈ নাচি আছে, মানে আমি নাম ধৰি আছোঁ আৰু তাই এনেকৈ নাচি আছে, খুৰাই বজাই আছে ধুনীয়াকৈ। আৰু আপোনালোকে যদি ভাল পাইছে এইটো ভিডিঅ' তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। লগতে লাইক কমেণ্ট কিবা ভুল হৈছে যদি জনাব। আৰু আজিলৈ ৰাখিছোঁ ভিডিঅ'টি এইখিনিতে সমাপ্তি কৰিলোঁ আৰু আজি।